বড়োসকলৰ বাথৌ ধৰ্মটোনো কি? বিৰাট ধুনীয়া ধৰ্ম হৈছে বাথৌ ধৰ্ম বা তেওঁলোকৰ বিশ্বাসটো বিৰাট। তো खुलुमबाय बयखौबो नैबे समाव नोंथांमोननि गेजेराव जोबोद इम्पर्टेन्ट आपडेट लानानै फैदों। तो मेनलि आं दिनै बाथौ धर्मनि माखासे बाथ्रा नोंथांमोननो नैबे भिडिअनि गेजेरजों शेयार खालामनो नागिरदों। नोंथांमोना गोबां बाथ्रा मिन्थिनो हागोन। थारैनो जोङो गोबां कुइसन खालामो आरो जाय बर' हारिया बाथौ सिबियारि तो बाथौ सिबियारिफोरनियाव गोबां कुइसन खालामो जायफोरा गुबुन धोरोमारि। तो बाथौआ मा आरो बाथौ धर्मआव मा दङ आरो बाथौनि ओंथिया मा, गुबै ओंथिफोरा मा दङ आरो बाथौ धोरोमाव मा मा हाबसोनानै दङ आरो मा गुबै ओंथिया मा दङ, मा बेरखाङो, बिनि माखासे बाथ्रा नोंथांमोना नैबे भिडिअनि गेजेरजों गोबाव समाव जोङो बुंनो गोब्राब जायो जे बाथौनि ओंथिया मा आरो बाथौखौ मानो सिबियो, बर' हारिनि मानो आंगो धर्म, मानो धोरोम। तो बिनि बागै सासे जाय ससियेल मिडिया बिथाङा सालायबाय थायो आरो बर' हारिनि सोमोन्दै लानानै बिथाङा गोबां बाथ्रा ससियेल मिडियानि गेजेरजों फोरमायबाय थायो। तो बेबायदिनो बाथौ धर्मनि माखासे बाथ्राखौ गुवारै तो बाथौनि ओंथिया मा आरो मोनबा सिरि गोनां बेखौ माबायदि फालियो, मानि थाखाय फालियो, बोरैहाय, बिनि ओंथिया मा दङ, बाथौआव मा हाबसोनानै दङ, बिनि गुवारै माखासे बाथ्रा फोरमायदों। नोंथांमोना नैबे भिडिअ क्लिपखौ जोबजासिम नायलां। বড়োসকলৰ বাথৌ ধৰ্মটোনো কি? বিৰাট ধুনীয়া ধৰ্ম হৈছে বাথৌ ধৰ্ম বা তেওঁলোকৰ বিশ্বাসটো বিৰাট ধুনীয়া। কিন্তু তাতকৈ আগতে আমি কেইটামান শব্দৰ মিনিং জানিব লাগিব। প্ৰথমতে আমি জানিব লাগিব বাথৌ শব্দটোৰ অৰ্থ কি। বাথৌ শব্দটোক যদি আমি দুটা ভাগত ভাগ কৰোঁ তেন্তে বা অৰ্থাৎ পাঁচ আৰু থৌ শব্দটোৰ মিনিং হৈছে পাঁচটা তত্ত্ব বা আমি ইংৰাজীত যাক 5 গ্ৰেট এলিমেণ্টছ বুলি কওঁ, অৰ্থাৎ আকাশ, সূৰ্য, পানী, পৃথিৱী আৰু বায়ু। আৰু এই পাঁচটা তত্ত্বক বা পাঁচটা এলিমেণ্টছক যোনটো শক্তিয়ে কণ্ট্ৰল কৰে, নিয়ন্ত্ৰণ কৰে, সেই শক্তিটো বা সেই সত্তাটোৰ নামে হৈছে ব্ৰাই বাথৌ। আৰু এই ব্ৰাই বাথৌজনে হৈছে বড়োসকলৰ আটাইতকৈ প্ৰধান ভগৱান বা ঈশ্বৰ বুলি আমি ক'ব পাৰোঁ, বা তেখেতক বড়োসকলে পৰমাত্মা বুলিও। এতিয়া কথাটো হ'ল যে বড়োসকলে বাথৌ পূজা কেনেকে কৰে। বাথৌ পূজা কৰাৰ এটা নিয়ম আছে। তেওঁলোকে এটা বেদী বনায়, অৰ্থাৎ এটা অল্টাৰ বনায়, আৰু এই বেদীটোৰ চাৰিওপিনে তেওঁলোকে 18 যোৰ আমি পাতল কাঠি বুলি ক'ব পাৰোঁ, বাঁহৰ কাঠি তেওঁলোকে পোতে। আৰু সেই 18 যোৰ বাঁহৰ কাঠিৰ মিনিংটো কি বা কিয় সোধে মই কৈ আছোঁ অলপ পিছত। আৰু সেই 18 যোৰ বাঁহৰ কাঠিৰ একেবাৰে মাজত তেওঁলোকে সিজু গছ এজোপা ৰুৱে, আৰু সেই সিজু গছৰ মিনিং মই আপোনালোকক কৈ আছোঁ। আৰু সেই বেদীটোৰ সন্মুখত অলপ বেলেগকে তেওঁলোকে 3ডাল কাঠি ৰুৱে। এতিয়া এই যে 18 যোৰ কাঠি তেওঁলোকে যে পোতে, সেই 18 নম্বৰটোৱে বা 18 যোৰ কাঠি কিহৰ প্ৰতি? 18 যোৰ কাঠি তেওঁলোকৰ 18জন দেৱতা বা গুৰুৰ প্ৰতীক। যেনেকে শিৱৰাই এজন তেওঁলোকৰ গুৰু, যেনেকে আহাম গুৰু তেওঁলোকে বিশ্বাস কৰিছিল যে যেতিয়া শিৱৰাইক বাথৌ ব্ৰায়ে পৃথিৱীলৈ পঠিয়াইছিল মানুহৰ ৰূপত, বাথৌ ব্ৰাইক মানুহখিনিৰ সৈতে চিনাকি কৰাই দিব। ঠিক তেনেকে বেলেগ বেলেগ গুৰু পঠিয়াইছিল। চ' শিৱৰাই বেলেগ এজন গুৰুক দিলে, আহাম গুৰুক দিলে, তেনেকে তেওঁলোকৰ 18জন গুৰু আছে। সেই গুৰুসকলকো তেওঁলোকে বহুত বেছি সন্মান জনায়। তাৰে পিছত সেই যে 3ডাল এক্সট্ৰাকে তাত যে কাঠি তেওঁলোকে সন্মুখত বেদীৰ সন্মুখত থয়, সেই 3ডাল এক্সট্ৰা কাঠিৰ মিনিং কি? সেই 3ডাল এক্সট্ৰা কাঠিয়ে 3টা বান্ধোনক বুজায়, কাৰণ সেই 3ডাল এক্সট্ৰা কাঠি একেলগে বান্ধ খাই থাকে। সেই 3টা বস্তু হৈছে মৃত্যু, জন্ম আৰু দুখ। মৃত্যু, জন্ম আৰু দুখ, এই 3টা বস্তু কোনো মানুহে সাৰি যাব নোৱাৰে। আৰু মই ভাবোঁ যে মই যিমানখিনি মোৰ সীমিত জ্ঞান, তেওঁলোকে বাথৌ পূজা কৰে সেইকাৰণে যাতে এই বান্ধোনৰ পৰা যাতে আমি মুক্তি পাওঁ, আৰু যাতে এটা পৰ্যায়লৈ গৈ তেওঁলোক সেই পৰমাত্মা বা ব্ৰাই বাথৌৰ লগত যাতে বিলীন হৈ যাব পাৰে। আৰু সিজু গছৰ মহত্ব কি? সিজু গছৰ মহত্বটো আটাইতকৈ বেছি। এই ব্ৰাই বাথৌৰ প্ৰতীক হৈছে সিজু গছ, কাৰণ বড়োসকলে বিশ্বাস কৰে যে ব্ৰাই বাথৌৱে আটাইতকৈ আগতে সিজু গছৰ সৃষ্টি কৰিছিল, আৰু সেইকাৰণে তেওঁলোকে সিজু গছক একেবাৰে প্ৰধান মৰ্যাদা দিয়ে।